নমস্কাৰ বন্ধুসকল, পিয়াংচি ব্লগলৈ আপোনালোকক স্বাগতম। পোনপ্ৰথমে সকলো ৰাইজলৈ ৭৭তম স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ। আৰু আহক আজিৰ ব্লগটো আৰম্ভ কৰোঁ। আজিৰ ব্লগটো পথাৰ আমাৰ বজাৰ আমাৰ। আজি স্বাধীনতা দিৱসৰ দিনা নতুনকৈ আৰম্ভ কৰিলোঁ এখন বাগান। আৰু আহক আপোনালোককো দেখাওঁ আমাৰ এই বাগানখন। ইয়াতে আমি ভাবিছোঁ বিভিন্ন ধৰণৰ খেতি কৰিম আৰু বৰ্তমান আৰম্ভ কৰিছোঁ। আৰু আজি আমি তাতে স্বাধীনতা দিৱস বুলি খানা এটাও খালোঁ। আমাৰ ঘৰৰ সকলো মিলি ইয়াতে খানা হ'ব আৰু নতুনকৈ বাগানখনৰ কামো আৰম্ভ কৰিম। এইখন প্ৰথমে আমি চাং বনাই আছোঁ আৰু এইফালে চাওক, ইয়াতে আমি আজি 100 জোপা নেমু গছ আৰু 100 জোপা কলগছ আজি আমি আনিছোঁ, ইয়াতে লগাম। আৰু পাছলৈ ইয়াতে আৰু আমি কলগছ আৰু নেমু গছ লগাবলৈ চেষ্টা কৰি যাম। ইয়াতে বিভিন্ন প্ৰজাতিৰ কলগছ আছে, চেনিকল, মালভোগ কল, কাঁচকল আৰু ভীমকলৰো আছে। আৰু প্ৰায় 100 জোপা কলগছৰ মাজে মাজে চাওক, কলগছৰ মাজে মাজে আমি 100 জোপা নেমু গছ বৰ্তমান ৰুইছোঁ, পিছলৈ আৰু ৰুই যাম। বৰ্তমান আমি কাম চলি আছে, দেখিছে। ইয়াতে যিখিনি কলগছ ৰুইছোঁ বৰ্তমানে 100 জোপাৰ পৰা বহুত কলগছ হৈ যাব। চাওক, আৰু ইয়াতে যিখন চাং আছে সেই চাংখনতেতো আমি আৰু আৰম্ভ কৰিম খেতি, জিকা, তিহুকে ধৰি বিভিন্ন। আৰু এইফালে চাওক, এইফালে আমি খানাও বনাই আছোঁ, পূৰা মাংস ভাজি থকা হৈছে। আজি গৰমো বেছি, তথাপিও খানা বুলিলেতো মাংস লাগিবই। আৰু খানা আৰম্ভ হৈ আছে। আৰু এয়া কেইজোপামান নেমু আৰু কলগছ মই নিজেই ৰুম বুলি ভাবিলোঁ, আৰু গতিকে নিজেই এই কেইজোপা মোৰ নিজ হাতেৰে ৰুইছোঁ, দেখিছে। আৰু এতিয়া খানা হৈ গ'ল। এয়া আমি খানা খাবলৈ আৰম্ভ কৰিছোঁ। মাংস আৰু এইফালে চাওক, দুটা খাই আছে। মোৰ ছোৱালী গুণগুণ, তাইও আহিছে। আমাৰ এই নতুন বাগানখন আৰম্ভ কৰিছোঁ আৰু সকলো ঘৰৰ পৰিয়ালে মিলি খানা খাইছোঁ আজি স্বাধীনতা দিৱস বুলি। ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।
থেংক ইউ।